নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰে জপল আছাম চেনেলটোত আপোনালোকক স্বাগতম জনাইছো আপোনালোকৰ বাবে খুবেই ভাল খবৰ আহি গৈছে আৰপিএফ ৰিক্ৰুটমেন্ট 2022 বৃহৎ সংখ্যক ভেকেন্সি মুকলি হৈ গৈছে আউট হৈ গৈছে আপোনালোকৰ দেখিছে 9000 কৈ অধিক পদ মুকলি হৈ গৈছে কনষ্টেবল এণ্ড এছআই পদৰ বাবে এই পদসমূহত আপোনালোকে কেনেদৰে এপ্লাই কৰিব সবিশেষজনক এই ভিডিঅ'টো অকণো স্কিপ নকৰিব শেষলৈকে চাই যাওক বন্ধু বান্ধৱীসকল এখন দেখিছে আৰপিএফৰ বৃহৎ সংখ্যক পদ মুকলি হৈ গৈছে 2022 চনৰ বাবে ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰি দিছে য'ত নেকি আপোনালোকৰ কনষ্টেবল এণ্ড এছআই সাব ইন্সপেক্টৰ পদ মুকলি হৈ গৈছে ইয়াত টোটেল পোষ্ট আছে আপোনালোকৰ 9000 প্লাস দেখিছে 9000 কৈ অধিক পদ মুকলি হৈ গৈছে য'ত আপোনালোকৰ মেল সকলৰ বাবে 4500 টা পোষ্ট আৰু ফিমেল সকলৰ বাবে 4500 টা পোষ্ট সমান সমান ভাগ কৰি দিছে এপ্লাই মোডটো আপোনালোকৰ অনলাইন জয় কৰিব লাগিব দেখিছে আৰু আপোনালোকৰ আৰপিএফ ৰিক্ৰুটমেন্ট 2022 ৰ সিলেকশন প্ৰসেছটো আপোনালোকৰ ইয়াত দি দিছে যে য'ত আপোনালোকে সিবিটি এক্সাম এটা হ'ব অনলাইন টেষ্ট আৰু পিএমটি পিইটি ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সাম ইত্যাদিবোৰ আপোনালোকৰ চলিব এই পদমৰ মাহিলী দৰমহা দিয়া হ'ব 21700 টকাৰ পৰা 35500 টকাকৈ আৰু লগতে গেট পে থাকিব আৰপিএফ কনষ্টেবল এণ্ড এছআই এজ লিমিট বিচাৰিছে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ ভিতৰৰ সকলোৱে এপ্লাই কৰিব পাৰিব এই পদমৰ আপোনালোকৰ কোৱালিফিকেশন বিচাৰিছে 10 পাস 12 পাস আৰু গ্ৰেজুৱেচন পাস কৰিলে আপোনালোকে এই পদমত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ ইম্পৰ্টেন্ট ডেটটো দেখিছে আপোনালোকে দেখিছে ইয়াত এপ্লাই মোডটো আপোনালোকৰ অনলাইন যোগে দিয়া হৈছে য'ত আপোনালোকৰ এতিয়ালৈকে অনলাইন লিংকটো খুলি দিয়া নাই 2022 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ বাবে এই পদসমূহৰ লিংকটো মুকলি কৰি দিব এপ্লাই আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনতে ইয়াৰ লিংক পাই যাব যেতিয়া আপোনালোকৰ এপ্লাই অনলাইন হয় নতুবা আপোনালোকৰ বাবে এটা নতুনকৈ ভিডিঅ' এই জপল আছাম চেনেলৰে এটা দি দিয়া হ'ব বন্ধু বান্ধৱীসকল নিশ্চয় বুজি পাইছে আপোনালোকে যদি এই জপল আছাম চেনেললৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো টিপি অল অপচনটো ক্লিক কৰিব নাপাহৰিব যাতে মই দিয়া ভিডিঅ'সমূহ সকলোকে আগত চাব পাৰে প্লিজ আৰু লগতে বন্ধু বান্ধৱীসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ জয় অসম